নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ, ঘৰতে শেষ কৰিম। তামান ৰ'দ চোকা যে, সেইকাৰণে ঘৰৰ ভিতৰতে সোমাই অলপ এনেই কিবা কিবি দেখাই দিছোঁ। দেখাবলগীয়া একোৱেই নাই, এনেই ভিডিঅ' কৰিম। বহুত দিন ভিডিঅ'টো একো আপলোড কৰা নাই ভিডিঅ', সেইকাৰণে ঘৰৰ ভিতৰতে এনেই সোমাই দি দিছোঁ আৰু ভিডিঅ'টো। বেয়া নাপাব, আপোনালোকে শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'লৈ শেষলৈ চাব বুলি আশা থাকিল। ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। দেখা পাইছে কলৈ ব্লগ বনাই আছো। ইউটিউবত ভিউজ কমিছে, চাইলে যে ইমান ধুনীয়াকৈ যাম যাওঁ। এইটোকে মাতিছিলোঁ, এইটো গৈছেগৈ। ইউটিউবত ভিউজ কমিছে যে, ভিডিঅ' বনাবলৈ একদম মানে ঘৰৰ ভিতৰতে এনেই সোফাতে বনাই দিলোঁ আৰু এনেকৈ আৰু একো দেখাবলৈ নাই। এনেই আৰু আমাৰ ঘৰৰ আগতে এখন ফিল্ড এখনি আছে আৰু দেখাব মোলৈ এইখিনি শুকুৱাই থোৱা আছে। ৰঙালাও গুটি খেতি ছিজন পাবহি এতিয়া, আজি ৰঙালাও খেতি কৰিবলৈ। তাৰপিছতনো কি দেখাম, মোৰ ঘৰটোৱে আৰু ঘৰৰ ভিতৰত বেলেগ এটা ব্লগত বনাম এতিয়া। এনেকৈ ৰ'দত এই হালগি চৰাই কেইটিমান কান্দি আছে, সেইকেইটিকে দেখাই দিমগৈ আৰু। এই হালগি চৰাইকেইটি গ'লগৈ। মজা লাগে ঠাণ্ডাকৈ বহি আম গছৰ তলত। আৰুনো কি ক'ম, নাই ব্লগ বনোৱা নহৈছে, ভিউজ কমি গৈছে। তাকে ভাবি বহুত দিন ভিডিঅ' এটা দিয়া নাই বুলি এনেই ঘৰতে থাকি বনাই দিছোঁ আৰু। সেইটো আমাৰ ফিল্টাৰ, পানী বেয়া যে, দমকল বা টিউবৱেল বুলি কয়, আমি টিউবৱেল বুলি কওঁ আৰু। সেইটো একো নাই, ফিল্টাৰ পানী হৈ আছে, এটুপ এটুপকৈ পৰি আছে। পানী আছে নাই? পানী নাই। ৰ'দত নিচলাই পিছলাই আছোঁ, গৰম। কি দেখি ফিল্ডখন এবাৰ ভালকৈ দেখাই দিছোঁ আৰু ধুনীয়াকৈ। দুবছৰমান হ'ল একো খেলা নাই, অলপ ভাবি হ'ল কচু চচু জগিছেগৈ। বল চল খেলিবলৈ এৰিলে ল'ৰাখনে। আজিকালি গেম পাবজি অকল। এতিয়া মই ঘৰতে দেখাই দিছোঁ। এইটো পাকঘৰ, এইটো আমি বাসগৃহ, এইটো আমাৰ নিজৰ দেই। টিংখনো বেয়া হৈছেগৈ, কি ৰখাম, একো নাই। ঘৰৰ ভিতৰতে আজি ব্লগটো বনাইছোঁ, বাহিৰলৈ যোৱা নাই। ধুনীয়াকৈ এইখিনি আমাৰ বিহুত কপৌ ফুল ফুলে আৰু এতিয়া শেষ হ'ল। পাপাই মই ৰোৱা মানে বেলেগৰ পৰা আনি ইয়াত বান্ধি দিয়া আৰু
এইখন ভাত কলা চাং, ভাত কেৰেলা, এইজোপা বেঙেনা, এই চুঙাইডাল ভৰাই থৈ দিম ৰঙালাও গুটি, এইজোপা তুলসী গছ, এইজোপা নয়নতৰা ফুল, সেনেকৈ আৰু ৰ'দতনো কেনেকৈ ওলাই চাবা, তামান মানে তামান আৰু নকবি আৰু নেভাজ হৈ যাওঁ মই ৰ'দত, নেভাজ। তাৰপিছত এনেই কি কয় কি দেখাম, ইয়াতে সামৰিছোঁ আৰু দেই, অন্য এটা ব্লগত লগ পাম। বাই, লাভ ইউ গাইজ। মোক লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব দেই। মোৰ একেবাৰে ছাবস্ক্ৰাইব নাই, কমেণ্ট নাই, লাইক নাই, চব কৰি দিব। আপোনালোকৰ ওপৰতে ভৰসা আৰু এনেই এটা বনাইছোঁ, কি হয় নাজানো, কিমানখিনিলৈ আগবাঢ়িব পাৰোঁ, কিমানলৈকে যাব পাৰোঁ। ইয়াতে কৈ আৰু মোৰ ব্লগটো সামৰিছোঁ আৰু 5 তাৰিখে ধুনীয়া এটা ব্লগ বনাম। বিশ্ব পৰিৱেশ দিৱস আহি আছে 5 তাৰিখে। সেই 5 তাৰিখে যোৱা বছৰ গছপুলি ৰোৱা সেইপিনে চফা কৰিম, এইবছৰ দেখাইম আৰু ৰুমো ৰোপণ কৰিম। চফা কৰিয়ে থাকোঁ, মানে একেবাৰে আকৌ নতুনকৈ চফা কৰিম। বিহু খোলা ৰুই থৈছোঁ, ক'ত ৰুই থৈছোঁ, ফিল্ডত ৰুইছিলোঁ, ইয়াত গৰুৱে খালেহে বাচিলে, স্কুলত বাচিলে। ইয়াত যেতিয়া গৰুৱে থাকে, এইবোৰ ৰদ চুকা দেখে নাই। বাই, অন্য এটা ব্লগত লগ পাম। বাই বাই। লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব দেই, পাহৰি নাথাকিব।